আপুনি বাৰু আত্মসহায়ক গোটৰ মহিলা নেকি? আপুনি আত্মসহায়ক গোটত অন্তৰ্ভুক্ত হৈ আছে নেকি? আপুনি মুখ্যমন্ত্ৰীয়ে যি লাখটকীয়া বাইদেউ আঁচনি ঘোষণা কৰিছিল, লাখটকীয়া বাইদেউ আঁচনিৰ 10,000 টকাটো কেনেকৈ পাব? আপোনাৰ বাৰু তালিকাত নামটো আছেনে? কেনেকৈ চাব? আজি এই ভিডিঅ'টোত মই লাখটকীয়া বাইদেউৰ 10,000 টকাটো কোনসকল মহিলাই পাব, কাৰ কাৰ নাম আছে আৰু কেনেকৈ চাব লাগিব, সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আপুনি এই লাখটকীয়া বাইদেউ যিখন লিষ্ট ইতিমধ্যে ওলাই গৈছে, লিষ্ট নেটত প্ৰকাশ পাইছে যিসকল মহিলাই পাব, আপুনি তাৰ কাৰণে প্ৰথমে আপোনাৰ মোবাইলটোত গুগল চাৰ্চ কৰিব লাগিব। গুগল বা ক্ৰ'ম ব্ৰাউজাৰত গৈ পেলাই আপুনি SHG অথবা NRLM চাৰ্চ কৰিব লাগিব। যেতিয়া আপুনি SHG বা NRLM চাৰ্চ কৰিব, তেতিয়া আপোনাৰ ইয়াতে দেখিছে নেকি? ইয়াতে মই দেখাবলৈ চেষ্টা কৰিছোঁ, ইয়াতে ষ্টেটবিলাকৰ নাম আহিছে। ইয়াত স্ক্ৰল কৰিব, ষ্টেটবিলাকৰ নাম যেতিয়া দেখিব, আমাৰ অসম আহিছে। অসম অহাৰ লগে লগে আপুনি আছামত ক্লিক কৰিব। ইয়াত দেখিছে আছামত ক্লিক কৰিব আৰু অসমত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহিব আৰু ডিষ্ট্ৰিক্টৰ নামখন যেতিয়া আপোনাৰ জিলাখনৰ নাম আহিব, জিলাখনৰ নামত ক্লিক কৰিব। তাৰপৰা আপোনাৰ ডেভেলপমেণ্ট ব্লক, এখন জিলাত আপোনালোকে জানে যে কেইবাটাও ব্লক থাকে, এই ব্লককেইটাৰ নাম আহিব আৰু ব্লককেইটাৰ নাম অহাৰ লগে লগে আপুনি আপোনাৰ ব্লকটো ছিলেক্ট কৰিব। এতিয়া দেখিছে মই গোলাঘাট জিলাত ছিলেক্ট কৰিছোঁ। গোলাঘাটত মৰঙী ব্লক আছে, কাকডোঙা ব্লক আছে। যিহেতু মই কাকডোঙা ব্লক ছিলেক্ট কৰিম। তাৰপৰা আপুনি কি কৰিব? তাৰপৰা ব্লকটো ছিলেক্ট কৰাৰ লগে লগে তাতে আপোনাৰ GP কেইখন আহিব। আপুনি কোনখন GP আচলতে, আপুনি যিখন GP সেই GPখন ক্লিক কৰিব। GPখন ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেভিনিউ ভিলেজখন আহিব, আপোনাৰ গাঁওখনৰ নামটো আহিব আৰু গাঁওখনৰ নামটো অহাৰ লগে লগে আপোনাৰ তাত আপোনালোকৰ যিটো SHG অৰ্থাৎ আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটটোৰ নাম আহিব। আত্মসহায়ক গোটটোৰ নাম অহাৰ লগে লগে আপুনি তাত দেখিব যে আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো তাত আছে, তেন্তে আপুনি 100% এই যি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 1 লাখ টকাৰ, প্ৰতিটো আত্মসহায়ক গোটক যি 1 লাখ টকাকৈ দিব, সেই 10,000 টকা আপুনি পাব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি বুজাত কিবা অসুবিধা হৈছে তেন্তে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰিব পাৰিব। যদি কিবা জানিবলগীয়া আছে, কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। যিমান পাৰোঁ সহজ সৰল ভাষাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ। যদি কিবা কাৰণত বুজা নাই তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু পাৰিলে ফোন নাম্বাৰটো দিব। মোলৈ ফোন কৰিব, মোৰ ফোন নাম্বাৰটো মই দি দিম, মই বুজাই দিম হা। ভিডিঅ'টো কেনে পালে চাই কেনে পালে জনাবলৈ নাপাহৰিব।